সমগ্ৰ ৰাজ্যৰ লগতে বটদ্ৰৱাত অনুষ্ঠিত হৈছে মাহজোৰা কাৰ্যসূচীৰে ৰাষ্ট্ৰীয় পথ সুৰক্ষা দিৱস। পথ সুৰক্ষাই জীৱন ৰক্ষা এই মূল মন্ত্ৰৰে জনসাধাৰণক পথ দুৰ্ঘটনাৰ পৰা ৰক্ষা কৰিবৰ বাবে নগাঁও জিলাৰ বটদ্ৰৱা পুৰণা বাছ আস্থানত জিলা পৰিবহণ বিভাগৰ সৌজন্যত মাহজোৰা কাৰ্যসূচীৰে উদযাপন কৰিছে পথ সুৰক্ষা দিৱস। যান-বাহন চলোৱাৰ সময়ত জনসাধাৰণ যাতে সজাগ তথা সাৱধান হয় তাৰ উদ্দেশ্যে প্ৰতি বছৰে উদযাপন কৰা হয় পথ সজাগতা সপ্তাহ। কিন্তু এইবাৰ পৰিবহণ বিভাগে মাহজোৰা কাৰ্যসূচীৰে উদযাপন কৰিছে পথ সজাগতা দিৱস। এই দিৱস উপলক্ষে বটদ্ৰৱাৰ পুৰণা বাছ আস্থানত ৰাইজৰ মাজত সজাগতা আনিবৰ বাবে এখনি বাটৰ নাটো অনুষ্ঠিত কৰে। এই পথ সজাগতা দিৱসত প্ৰতিদিনেই বিভিন্ন কাৰ্যসূচী হাতত লৈছে জিলা পৰিবহণ বিভাগে। বাটৰ নাটৰ জৰিয়তে জনসাধাৰণক যান-বাহনৰ সৰু সৰু বিভিন্ন নিয়মাৱলী জ্ঞাত কৰোৱাৰ লগতে পথ দুৰ্ঘটনাও বহুগুণে হ্ৰাস কৰাৰ উদ্দেশ্যে সজাগ হ'বলৈ নগাঁও জিলা পৰিবহণ বিভাগে হাতত লৈছে এই প্ৰশংসনীয় পদক্ষেপ। যিহেতু আমাৰ প্ৰত্যেক মিনিটত এটাকৈ দুৰ্ঘটনা সংঘটিত হয়, গোটেই সমগ্ৰ বিশ্বৰ এটা ডাঙৰ সমস্যা হৈ পৰিছে এই পথ দুৰ্ঘটনা। সেই গতিকে প্ৰত্যেক বছৰে যিহেতু পৰিবহণ বিভাগে পথ সুৰক্ষা সপ্তাহ হিচাপে পালন কৰি আহিছিল, এইবাৰ পথ সুৰক্ষা মাহ হিচাপে পালন কৰিছে। সমগ্ৰ ভাৰতবৰ্ষৰ লগতে অসম তথা আমাৰ নগাঁও জিলাৰ পৰিবহণ বিভাগ তথা আমাৰ যি আমাৰ পৰিবহণ বিষয়া তেখেতৰ নেতৃত্বত ইতিমধ্যে বিভিন্ন ঠাইত সজাগতা সভা, বাটৰ নাট, শ্বৰ্ট ফিল্ম, তেনেকৈ ধৰি এছে কম্পিটিশ্যন আদি কৰি বিভিন্ন অনুষ্ঠান তেওঁলোকে আয়োজন কৰিছে আৰু তাত বহুতো ৰাইজে সহযোগ কৰিছে আৰু ৰাইজে বুজিছে, সজাগতা হৈছে, ৰাইজ সজাগ হৈছে আৰু সহযোগ কৰিছে। যথেষ্ট ভাল লাগিছে। আজি বৰদোৱাত এনেকৈ এৱাৰনেছৰ কাৰণে বিভিন্ন অনুষ্ঠান কৰা হৈছে আৰু যথেষ্ট ভাল লাগিছে যে ৰাইজ উপকৃত হ'ব। আচলতে এই পথ সুৰক্ষা মাহৰ যোগেদি ৰাইজে উপকৃত হ'ব তেনেকুৱা অনুভৱ হৈছে। টেম্পু চলাইছে কি হ'ল? মই বাইক চলাই আহি আছোঁ। আপুনি মানে বাইকৰ ড্ৰাইভাৰ? এই ড্ৰাইভাৰ নহয় অ', মোৰ নিজৰ বাইক। আপোনাৰ নিজৰ বাইক আছে? কি হ'ল তাৰপৰা? গাড়ীখন স্পীডত আহি ব্ৰেক মাৰি দিছে নহয়। হয় নেকি? এইটো আপুনি বেয়া কাম কৰিছে নহয়, কিয় আগত ব্ৰেক মাৰি দিছে ঘপককৈ? আগত পেচেঞ্জাৰ আছে কাৰণে ব্ৰেক মাৰিছে। আপুনি কিয় টেনশ্যন লয়? পেচেঞ্জাৰ দেখিলে আপুনি ততে ততে ব্ৰেক মাৰিব নেকি? পেচেঞ্জাৰ দেখিলে বুলিয়ে আপুনি কিয় ব্ৰেক মাৰিছে? বটদ্ৰৱাৰ পৰা মোজামিল খানৰ ৰিপৰ্ট, ৰিপাব্লিক আছাম।